নমস্কাৰ বন্ধুসকল ইৰিছা টিউটৰিয়েল ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 20টা অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিকেইটা অসম চৰকাৰৰ পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। গতিকে অকণমান সময় উলিয়াই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম Question number 1. In which year Anwara Taimur becomes Assam first and only female chief minister? Anwara Taimur অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোনটো বছৰত আছিল? ইয়াৰে অপচন আছে চাৰিটা। অপচন এ 1979, বি 1980, চি 1981 and ডি 1982। আনোৱাৰা টাইমুৰ অসমৰ মহিলা মুখ্যমন্ত্ৰী কেতিয়া আছিলে? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব 1980। ইয়াৰে অপচন নাম্বাৰ বি টো হ'ব কাৰেক্ট আনসাৰ। Question number 2. Which of the following was not a president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দলৰ কোনজন সভাপতি নাছিল? ইয়াৰে অপচন চাৰিটাৰ এ চন্দ্ৰধৰ বৰুৱা, বি নলিনী বালা দেৱী, চি প্ৰসন্নলাল চৌধুৰী এণ্ড ডি বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। Question number 3. Atmanusandhan is an autobiography written by আত্মনুসন্ধান অটোবায়োগ্ৰাফিখন কোনে লিখিছিলে? অপচন এ হোমেন বৰগোহাঁই, বি কনকসেন ডেকা, চি নগেন শইকীয়া, ডি মহিম বৰা। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই। Question number 4. Mir Jumla who occupied Ahom capital Gorgaon was a governor under? Mir Jumlar কাৰ সেনাপতি আছিল যেতিয়া অসমৰ কেপিটেল আছিলে গড়গাঁও? ইয়াৰে অপচন চাৰিটাৰ এ জাহাংগীৰ, বি শাহজাহান, চি ঔৰংজেব এণ্ড ডি বাহাদুৰ শাহ। অপচন নাম্বাৰ চি টো হ'ব কাৰেক্ট আনসাৰ। ঔৰংজেব মিৰ জুমলাৰ সেনাপতি আছিলে। Question number 5. By area wise, Assam is the biggest state in India. মাটিকালি ফালৰ পৰা অসম ভাৰতৰ ভিতৰত কেই নম্বৰত আছে? এ 11, বি 14, চি 15, ডি 17। মাটিকালি ফালৰ পৰা অসম আছে 17 নম্বৰত। অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ। Question number 6. Which one is the largest man-made tanks in Assam? তলৰ কোনটো মানুহে খন্দি উলিওৱা পুখুৰী? অসমৰ ভিতৰতে কোনটো আটাইতকৈ ডাঙৰ মেন-মেড পুখুৰী হয়? ইয়াৰ অপচন এ জয়সাগৰ, বি গৌৰীসাগৰ, চি ৰুদ্ৰসাগৰ, ডি নন অফ দ্য এবভ। মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰীটো হৈছে জয়সাগৰ। জয়সাগৰত থকা আটাইতকৈ ডাঙৰ পুখুৰী। Question number 7. The first aeroplane on northeastern soil was landed in which city? উত্তৰ পূৰ্বক কোনখন চহৰত প্ৰথমে এৰোপ্লেন অৱতৰণ কৰিছিল? ইয়াৰে অপচন এ আছে গুৱাহাটী, বি যোৰহাট, চি ডিব্ৰুগড় এণ্ড ডি শিৱসাগৰ। ইয়াৰে অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট আনসাৰ। বি হ'ব শুদ্ধ উত্তৰ। যোৰহাটত প্ৰথমবাৰৰ বাবে এৰোপ্লেন অৱতৰণ কৰিছিল। Question number 8. Jorhat Gymkhana Club, which is the oldest golf course in Asia and the third oldest in the world, was established in the year? যোৰহাটৰ জিমখানাৰ পুৰণি গল্ফ কোৰ্ছ এছিয়াৰ ভিতৰতে পুৰণি গল্ফ কোৰ্ছ এণ্ড দ্য থাৰ্ড ওল্ডেষ্ট ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰতে তৃতীয় পুৰণি গল্ফ কোৰ্ছ হয়। এইটো হৈ কেতিয়া এষ্টাব্লিছ কৰিছিলে? কোনটো বছৰত স্থাপন কৰিছিল? ইয়াৰে অপচন আছে চাৰিটা। এ 1869, বি 1872,
C 1876 and D 1887 ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব C 1876 ইয়াৰে শুদ্ধ উত্তৰটো C 1876 Question number 9 Who is the first Assamese to climb Mount Everest কোনজন অসমীয়াই পোন প্ৰথমে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিলে পোন প্ৰথম অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিলে তেওঁ এ আছে মনীষ ডেকা বি তৰুণ শইকীয়া চি বিদ্যুৎ বৰা ডি অভিনন্দন বৰা ইয়াৰে অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট আনসাৰ তৰুণ শইকীয়া হৈছে প্ৰথম অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিলে Question number 10 The Assam Medical College was formerly known as Akhom Medical College of পুৰণি কি নামেৰে জনা গৈছিলে অপচন নাম্বাৰ এ আছে বেৰি হোৱাইট মেডিকেল কলেজ বি সেইণ্ট জন মেডিকেল কলেজ চি ৰবাৰ্ট ব্ৰাউন মেডিকেল কলেজ এণ্ড ডি সেইণ্ট পেট্ৰিক মেডিকেল স্কুল ইয়াৰে অপচন নাম্বাৰ বি হ'ব কাৰেক্ট আনসাৰ বেৰি হোৱাইট মেডিকেল স্কুল Question number 11 Who was the first Assamese Chief Justice of Guwahati High Court Guwahati High Courtৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল অপচন চাৰিটাৰ এ এছ কে দত্ত বি এম চি পাঠক চি হলিৰাম ডেকা ডি চি পি সিনহা ইয়াৰে অপচন সি হ'ব কাৰেক্ট আনসাৰ হলিৰাম ডেকা Question number 12 Which state is not covered under the jurisdiction of Guwahati High Court Guwahati High Courtৰ কোনখন ৰাজ্যক সাঙুৰি লোৱা নাই গুৱাহাটী হাই কোৰ্টে কোনখন ৰাজ্যক সাঙুৰি লোৱা নাই ইয়াৰে অপচন চাৰিটাৰ এ আছে নাগালেণ্ড বি মিজোৰাম চি ত্ৰিপুৰা এণ্ড ডি অৰুণাচল প্ৰদেশ গুৱাহাটী হাই কোৰ্টে ত্ৰিপুৰা ৰাজ্যখনক সাঙুৰি লোৱা নাই ইয়াৰে অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ Question number 13 Sati Sadhani was a queen of which dynasty Sati Sadhani কোনখন সাম্ৰাজ্যৰ ৰাণী আছিল এ আছে আহোম বি কোচ চি চুটিয়া ডি ডিমাছা ইয়াৰে সতী সাধনী চুটিয়া সাম্ৰাজ্য ৰাণী আছিল ইয়াৰে অপচন সি হ'ব কাৰেক্ট আনসাৰ Question number 14 In which district of Assam the majority settlements of Assamese Sikhs are found অসমৰ কোনখন জিলাত গৰিষ্ঠ সংখ্যক অসমীয়া শিখ পোৱা যায় তাৰে এ আছে গোৱালপাৰা বি নগাঁও চি কাৰ্বি আংলং এণ্ড ডি শিৱসাগৰ ইয়াৰে অপচন বি হ'ব কাৰেক্ট আনসাৰ নগাঁৱত গৰিষ্ঠ সংখ্যক শিখ মানুহ পোৱা যায় Question number 15 Which one is the highest mountain range in Assam অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কোনটো এ পাটকাই ৰেঞ্জ বি নামচা ৰেঞ্জ চি বৰাইল ৰেঞ্জ ডি বেথাতলি ৰেঞ্জ ইয়াৰে অপচন সি সকলোৱে জানে বৰাইল ৰেঞ্জ আটাইতকৈ ওখ পৰ্বতমালা Question 16 Which day will be observed as Rhino Day in Assam অসমত কোন দিনাখন ৰাইনো ডে হিচাপে পালন কৰা হয় যেহেতু অসম গড়ৰ বাবে বিখ্যাত সেইকাৰণে 22 ছেপ্টেম্বৰত ৰাইনো ডে হিচাপে অসমত পালন কৰা হয় ইয়াৰে অপচন আছিল 3 জুলাই 19 আগষ্ট চি 22 ছেপ্টেম্বৰ এণ্ড ডি 29 অক্টোবৰ ইয়াৰে অপচন সি হ'ব কাৰেক্ট আনসাৰ 22 ছেপ্টেম্বৰ Question number 17 The ancient name of Kasar was Kasar পুৰণি নাম কি আছিল এ হিৰিম্বা বি ডিমাপুৰ চি ধনশ্ৰী এণ্ড ডি নাৰায়ণপুৰ
কাছাৰৰ পুৰণি নাম আছিলে CMA হিড়িম্বা অপশ্যন নাম্বাৰ A is the correct answer Question number 18 Which district was separated from Assam and given to Pakistan in 1947 1947 চনত অসমৰ পৰা কোনখন জিলাক পাকিস্তানক দিয়া হৈছিল Assam and given to Pakistan in 1947 A Chittagong B Khulna C Sylhet D Sulasahar ইয়াৰে অপচন হ'ব C is the correct answer C হৈছে শুদ্ধত সিলেটক অসমৰ পৰা পাকিস্তানক দিয়া হৈছিল Question number 19 Which of the following is a bird sanctuary তলৰ কোনখন চৰাই অভয়াৰণ্য পক্ষী অভয়াৰণ্য A Salmara Bill B Dibru Soikhwa C Sasoni Merbill D Dipor Bill ইয়াৰে Dipor Bill option number D is the correct answer Dipor Bill হৈছে bird sanctuary Question number 20 last question Which of the following state of India does not share a border with Assam তলৰ কোনখন ৰাজ্যৰ ভাৰতৰ কোনখন ৰাজ্যৰ লগত অসমে border share কৰা নাই ইয়াৰে A আছে নাগালেণ্ড B মেঘালয় C সিকিম D ওয়েস্ট বেংগল অসমে সিকিমৰ লগত অপচন নাম্বাৰ C সিকিমৰ লগত border share কৰা নাই অপচন নাম্বাৰ C is the correct answer আজিলৈ 20টা কোৱেশ্চন ইমানে আছিল আপোনালোকে চাই নিশ্চয় ভাল পাইছে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব